ইস 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 ও হকি হকি অ' সখী আহা আহা ইছৰাম কি কবা গোটেই ৰাস্তাত যিহে অৱস্থা মাজনী মাজনী দেউতা টাৱৰে আহিছে পানী এঘটি লৈ আছোন দেউতা গৈছো হকি যিহে বতৰ কৰিছে আগৰকেইদিন বৰষুণ আজি দি দিলে তেতেই আৰু ইফালে বোকা ৰাস্তা আহি সোমাই পৰিলোহি নহয় বতৰৰ গাত কোনো দুখ নাই বুজিছা মানুহে জানো প্ৰকৃতিৰ কথা শুনিছে কৃষ্ণ 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 পৰম সন্তোষ পালো দেই হ'ব 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 তাৰ ভালনে এই চুমু চেন্নাইত আছিল নহয় কেতিয়া আহিল লকডাউনতে আহিলে বুজিছা যোৱাই নাই দেখোন কেতিয়া যায় ইহে জানে আৰু দে আই দে ভালনে তাৱৈ ভালেই 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 কৃষ্ণ 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 বহা হ'ব 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 মাজনী মচিবলৈ কিবা এখন দে আকৌ তাৱৈ এইখন লওক এইখন আকৌ কি এইখন টাৱেল আকৌ গামোচা নাই গামোচা আছে কিন্তু এইখন গামোচাতকৈ বেছি কমফৰ্টেবল হয়নে হেৰ' দুচেনীমান পঢ়িলি বুলিয়েই নিজৰ ভাষা কৃষ্টি সংস্কৃতি হাতৰ বিদ্যা সকলো এৰিবি নেকি ঠিকেই কৈছে সখী ঠিকেই কৈছে আজিকালি আকৌ আমাৰ গাঁৱলীয়া শিপিনীয়ে বোৱা গামোচা এই পাট পলু এৰী পলু এইবিলাক কাপোৰ একেবাৰে বজাৰত চাহিদা নাইকিয়া হৈছে নহয় এৰা মাদ্ৰাজৰ পৰা অহা সেই কাপোৰবোৰ ৰাজস্থানী হিন্দুস্থানী ভমকা ফুলীয়া জিলিক জালাক সেইবোৰ বস্ত্ৰতহে সকলোৰে চকু বুজিছা বান্ধৈ কিন্তু সখী এই আমাৰ গাঁৱৰ শিপিনীয়ে বোৱা বস্ত্ৰৰ লগত এইবোৰ একোৱেই তুলনা নহয় আৰু এটা কথা কওকচোন অসমৰ এই এৰী পাট মুগা শিল্পৰ যেনে তেনে হ'লেও বাণিজ্যিকীকৰণ কৰাৰ চেষ্টা কৰিব লাগে এই শিল্পক বিশ্বৰ বুকুত থিয় কৰি উদ্যোগ হিচাপে গঢ়ি তোলাটো আমাৰ এই দায়িত্ব আৰু কৰ্তব্য নহয় জানো এই সঁচা কথা ঠিকেই কৈছে আপুনি আজি আমাৰ এই চাওক চুনু গৈ বাহিৰৰ চেন্নাইত আৰু কিছুমান গৈ কেৰেলাত গৈ কাম কৰি থাকিবলগীয়া হৈছে তাকে নকৰি যদি আমাৰ অসমৰ মাটিত নিজৰ মাটিতেই যদি এই আমাৰ এই শিল্পবিলাক থলুৱা শিল্পবিলাক এৰী পলু মুগা এইবিলাক পুহিটো নিজেই 15-20 হাজাৰ টকা মাহে ঘটি থাকিব পাৰে তাকে নকৰি আকৌ তালৈ গৈছেগৈ তেনেহ'লে বাৰু সেই জাতিটোৰ উন্নতি হয় নি এই দেশখনৰ উন্নতি কেনেকৈ হ'ব আপুনিয়ে কওকচোন নে কি কয় সখী হয় সখী হয় আহক আমি থলুৱা শিপিনীয়ে বোৱা গামোচা ব্যৱহাৰ কৰোঁ আৰু পলুপালনৰ যোগেদি স্বাৱলম্বী হৈ দেশৰ অৰ্থনীতি সবল কৰোঁ